নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বনাবলৈ লৈছোঁ ভাপ পিঠা বা ঢোপ পিঠা। তাৰ বাবে লৈছোঁ 3 কাপ চুজি, 1.5 কাপমান আমুল পাউডাৰ আৰু 6 চামুচমান চেনি। চুজি আৰু আমুল পাউডাৰখিনি চামুচ এখনে ভালদৰে মিক্স কৰি পেলাই 1 কাপৰ আধা কাপ পানী দি ভালদৰে মিক্স কৰি লৰালোঁ। ইয়াতে 1.5 চামুচ বেকিং পাউডাৰো যোগ দি দিছোঁ। মিশ্ৰণখিনি ভালদৰে মিক্স কৰি লৈ ঢাকনা এখনে অলপ সময়ৰ কাৰণে ৰাখি থলোঁ। টাৱাখনতে পিঠাকেইটা বনোৱা হ'ব। এই টাৱাখন অনলাইনত লোৱা হৈছিলে আমাৰ। পিঠাৰ শ্বেপকেইটাত অকণমান ৰিফাইন তেল দি চামুচ এখনেৰে ভালকৈ লগাই ল'লোঁ যাতে পিঠাখিনি ধৰি নাযায়। ইয়াত এখন চামুচেৰে পিঠাখিনি এনেদৰে শ্বেপকেইটাত মিলাই দিলোঁ। টাৱাখনত পিঠাকেইটা দি হোৱাৰ পাছত গেছটো একেবাৰে ল' ফ্লেমত ৰাখি টাৱাখন ইয়াতে উঠাই ঢাকনাখন মাৰি 2 মিনিট ৰাখি থলোঁ। ডেৰ মিনিটৰ পাছত পিঠাকেইটা ফুলি আহিছে। এখন সৰু চাকুৰে পিঠাকেইটা লাহে লাহে ওলোটাই দিলোঁ। পিঠাকেইটা ৰেডি হ'ল। এটা এটাকৈ এখন প্লেটত নমাই ৰাখিলোঁ। আজিৰ আবেলিৰ চাহৰ যোগাৰ এয়াই আছিলে। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবলৈ নাপাহৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।